ওদালগুৰি জিলা মইনা পাৰিজাতৰ আজি যি প্ৰথম বাৰ্ষিক শিশু সমাৰোহ লগতে শাখাসমূহৰ সভাপতি সম্পাদকসকলৰ যি মিলন, এই মিলনত উপস্থিত থাকিবলৈ পায় আৰু এই সুবিধাকণ দিয়াৰ বাবে আমি ওদালগুৰি জিলা মইনা পাৰিজাতৰ সভাপতি সম্পাদককে ধৰি সকলো কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই অনুষ্ঠানটোত উপস্থিত থাকি এটা অনুভৱ হৈছে যে মইনা পাৰিজাতৰ যি যাত্ৰা, আমি পোহৰ বিচাৰি যোৱাৰ যি যাত্ৰা মইনাৰ চেমনীয়াসকলৰ, সেই যাত্ৰাৰ পোহৰ এই ওদালগুৰি জিলাত পৰিছে আৰু ওদালগুৰিৰ শিশুসকলৰ, অভিভাৱকসকলৰ, চেমনীয়াসকলৰ যি উৎসাহ, সেই উৎসাহে ওদালগুৰিত এই অনুষ্ঠানটো ব্যাপকতা লাভ কৰিব, প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰিব, যাৰ ফলত আমাৰ সাংগঠনিক বিষয়ে নহয়, মইনাসকলৰ ভিতৰত লুকাই থকা যি প্ৰতিভা, সেই প্ৰতিভা বিকাশৰ এখন সুন্দৰ মঞ্চ গঢ়ি উঠিব। আৰু আমি আশা ৰাখিছোঁ এই অঞ্চলৰ চুকে কোণে যিসমূহ মইনা আছে, শিশু আছে, সকলোকে। আৰু মইনা পাৰিজাতৰ বিশেষত্ব এটাই যে ইয়াত কোনো জাতি নাই, ধৰ্ম নাই, মইনাই সকলো মইনা। আমি এটা কথা কওঁ, আপ্ত বাক্য এষাৰি আছে যে আজিৰ শিশু কাইলৈ দেশৰ ধৰণী। এই দেশৰ ধৰণী স্বৰূপ শিশুসকলৰ মাজত কোনো জাত পাতৰ বিচাৰ নাই, তেওঁলোক মন পবিত্ৰ, তেওঁলোক শিশুৰ সুলভ, তেওঁলোক ভগৱানৰ ৰূপ বুলি কোৱা হয়। আৰু তেওঁলোকৰ মাজত ধনী দুখীয়াৰ কথা নাই, কোনে কি পিন্ধিছে, কোনে কি খাইছে, কোনে কেনেধৰণে আছে, সেই কথা তেওঁলোকে কেতিয়াও আলোচনা নকৰে। এইবিলাক আমি কেৱল মাত্ৰ ডাঙৰসকলেহে আলোচনা কৰোঁ। গতিকে এনে পবিত্ৰ মনৰ এই দেৱ শিশুসকলৰ যদি আমি ভৱিষ্যতে এজন সুনাগৰিক হিচাপে গঢ়ি তোলাৰ বাবে এই শিশু অৱস্থাতে এখন মঞ্চ দিব পাৰোঁ, তেওঁলোকক আমি আগুৱাই লৈ যাব পাৰোঁ, সৎ পথ দেখাব পাৰোঁ, নিজৰ প্ৰতিভা বিকাশৰ লগতে পঢ়া শুনাৰ ক্ষেত্ৰত আমি তেখেতসকলক লৈ যাব পাৰোঁ, তেতিয়াহ'লে আমাৰ মইনা পাৰিজাতৰ সাৰ্থকতা আহিব। আৰু ওদালগুৰি জিলা মইনা পাৰিজাতে যি এই যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰাৰ যোগেদি ওদালগুৰিৰ মইনাসকলৰ, চেমনীয়াসকলৰ এই যাত্ৰাপথ সুগম হ'ব, এয়া আমি অনুভৱ কৰিছোঁ আজি এই শুভ মুহূৰ্তত। আৰু তেওঁলোকৰ যি নৃত্য প্ৰতিভা, আজি বহুত নৃত্য প্ৰতিভা আমি দেখা পাইছোঁ, তেওঁলোকে সুন্দৰভাৱে বিভিন্ন কলা কৌশলেৰে, বিভিন্ন সাজপাৰে, যি সাজপাৰ আমাৰ অসমীয়া জাতিৰ গৌৰৱ, যি প্ৰতিভা, তেওঁলোকে এই প্ৰতিভাসমূহ বিকশিত কৰিবলৈ তেওঁলোক সক্ষম হৈছে। আৰু ইয়াৰ পিছৰ ফালে তেওঁলোকৰ যিসকলে প্ৰশিক্ষণ দিছে বা তেওঁলোকক যি আগবঢ়াই আজি লৈ আহিছে, তাৰ বাবে পৰিচালকসকলৰ লগতে অভিভাৱকসকলেও ধন্যবাদৰ পাত্ৰ। কাৰণ আজি এই আমাৰ সাধাৰণতে কোৱা যায় যে বছৰৰ শেষৰ ফালে সকলোৱে উপভোগৰ বাবে, অৰ্থাৎ পিকনিককে ধৰি পৰিয়ালৰ বিভিন্ন লোকে বিভিন্ন জেগাত ফুৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। আজি দেওবাৰ, ডিচেম্বৰ মাহৰ এই দেওবাৰ দিনটোতো তেওঁলোকে অতি উৎসাহেৰে শিশুসকলক লৈ অভিভাৱকসকল আহিছে, পৰিচালিকাসকল আহিছে, এইটো শুভ লক্ষণ। তেওঁলোকৰ বিভিন্ন বিদ্যালয়ত তেওঁলোক পাঠদান গ্ৰহণ কৰে। গতিকে বিদ্যালয় পাঠদানৰ লগতে এনেদৰে যি অনুষ্ঠান, একক অনুষ্ঠান, মইনা পাৰিজাতটো একক অনুষ্ঠান, এইকাৰণেই যে মইনা পাৰিজাতৰ দৰে মইনাসকলৰ বাবে ৰাজ্যিক অনুষ্ঠান ভাৰতবৰ্ষৰ কোনো জেগাত নাই। শিশু অনুষ্ঠান আছে, কিন্তু নিৰ্দিষ্ট এটা এৰিয়াত আছে, ক্লাব হিচাপে আছে। কিন্তু গণতান্ত্ৰিক অনুষ্ঠান, যিটো শাখা, আঞ্চলিক, জিলা আৰু ৰাজ্যিক, এই গণতান্ত্ৰিক অনুষ্ঠানটো মইনা পাৰিজাতৰহে আছে আৰু অসমতহে আছে, আৰু ভাৰতবৰ্ষৰ বেলেগ অঞ্চলত এইটো পোৱা নাযায়। গতিকে এই অনুষ্ঠানৰ প্ৰতি আনুগত্য আছে, এই অনুষ্ঠানক ভালপোৱা আছে, এই অনুষ্ঠানৰ প্ৰতি মইনাসকলে যে এদিন দেশৰ ধৰণী হ'ব, সেইটো তেখেতলোকৰ মনত বিশ্বাস জন্মিছে। গতিকে এই বিশ্বাসটো সদায় থাকক, আগুৱাই যাওক। ওদালগুৰিৰ লগতে সদৌ অসমৰ বিভিন্ন জিলা, আমাৰ ধুবুৰীৰ পৰা শদিয়ালৈকে অনুষ্ঠান আছে, জিলা পাৰিজাত আছে, তেওঁলোকৰ লগত ওদালগুৰি জিলাসকলে, মইনাসকলেও ফেৰ মাৰক, একেলগে আহক, একেখন মঞ্চতে আমি পোহৰ বিচাৰি যাওঁ। যিটো আমাৰ শিক্ষাগীত, সেই তাৰ ফলপ্ৰসূ ফল আমি সকলোৱে লাভ কৰিম বা লাভ কৰিবলৈ সক্ষম হ'ব, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ।